হে গাইছ আপোনাক পুনৰ স্বাগতম জনাইছোঁ যে নতুন ভিডিঅ'লৈ। আৰু আজি আছে আমাৰ কাৰণে এটা স্পেচিয়েল দিন, অকল আমাৰ কাৰণে দেই, চবৰে কাৰণে নহয়। চ' মানে কি, আজি হৈছে আমাৰ মাৰ বাৰ্থডে। মায়ে এতিয়ালৈকে গম নাপায় যে আমি ছাৰপ্ৰাইজ ৰেডি কৰি আছোঁ। মা অফিচৰ পৰা অহাৰ লগে লগে ছাৰপ্ৰাইজ পাই যাব ইয়াতে। আপোনালোকে চাই থাকিব। এতিয়া এইফালে ফুৰাই আছে বেলুন, আমাৰ প্ৰিয়া মেডাম, আৰু এইফালেতো নক'লেও হ'ব, এইটো জানে। তাৰপিছত সেইফালে বেলুন ফুলাই আছোঁ, এইফালে আধা আধা ফুলোৱা হ'ল। আৰু অলপ পিছত মই যাম, যাই কিনে কেক লৈ আনিম। লৈ আনি মানে ইয়াতে ৰেডি কৰি থৈ দিম। আৰু তাৰপিছত কি হ'ল, আৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, কাৰণটো কি, মানে ভেলাঘৰৰ কাম কৰি আছিলোঁ। আজি দেখাম অলপ ভেলাঘৰটো, আৰু হয়তো নেক্সট ভিডিঅ'ত মই ভেলাঘৰৰ অলপ কাম কৰা দেখাম। কিন্তু এইটো ভিডিঅ'ত সেইবিলাক নেদেখাওঁ। এতিয়া এইটো ভিডিঅ'ত এনেই আৰু ভেলাঘৰটো দেখাই আছোঁ, কেনেকৈ বনাই আছোঁ। এইবাৰ অলপ মানে বেলেগকৈ বনাই আছোঁ। নাও বনাম, চাং বনাম, চ' ঘৰ বনাম নাৱৰ ওপৰত, সেনেকুৱা আৰু কিবা কিবি। চ' চাই থাকক। এতিয়া বেলুন চেলুন ফুলাই লওঁ, নহ'লে আকৌ পিছত মা আহি যাব। মা আহি গ'লে ছাৰপ্ৰাইজটো নহ'ব। চ' চাই থাকক। এয়া ইফালে বেলুন চেলুন ফুলাই হৈ গ'ল। এয়া এতিয়া যাই আছোঁ মই কেক আনিবৰ কাৰণে। আৰু এটা বস্তু লাগে, মানে এইটো আপোনালোকে দেখা হ'ব, মই দেখাম মানে আহি কিনে কি কৰোঁ দেখা হ'ব। চ' এতিয়া যাওঁ, যাই কিনে কেকটো লৈ আহোঁ। আৰু এতিয়া মোৰ লগত কোনোবা এজন নিব লাগিব, তেতিয়াই কেকটো আনিব ভাল হ'ব। চ' চাই থাকক। এতিয়া যাই আছোঁ চাৰিআলি, কেকটো লৈ আনো। আৰু এইফালে হাতত আছে এইটো আমাৰ ছাৰৰ মোবাইল। এইফালে আছে ছাৰ, মাৰি পূৰা একদম প্ৰফেচাৰ কি। ত' যাই আছোঁ। এতিয়া মানে হেলমেট পিন্ধা নাই, হেলমেট পিন্ধিম আগৰ পৰা আছে, দুটা হেলমেট আছে। ভৱিষ্যতে কিনে হেলমেটটো পিন্ধি ল'ম। এইফালে পিন্ধি ল'লোঁ হেলমেট, এইফালেও আছে ডাবল হেলমেট। এইফালে ইয়াতে গাড়ীটো থৈ দিলোঁ। এতিয়া চিধা ভিতৰলৈকে যাম। এইফালে আহি আছে আমাৰ ছাৰ আগত। এইফালে তো এতিয়া যাইছোঁ চিধা ভিতৰলৈকে। চ' চাই থাকক। লৈ ল'ম ব্লেক ফৰেষ্ট ল'ম। ভিতৰত কেক চেক লৈ হৈ গ'ল। কেকটো লৈ আছে আমাৰ ইয়াৰ ছাৰে। আৰু এতিয়া ইয়াৰ পৰা ওলাম ফাৰ্ষ্ট, মানে প্ৰথমতে গাড়ীত তেলটো ভৰাই ল'ব লাগিব। তাৰপিছত গাড়ীত তেলটো ভৰাই লৈ আগত যাই কিনে মাৰ কাৰণে কিবা গিফ্ট এটাও ল'ব লাগিব। চ' চাই থাকক। ইয়াতে ভৰাই ল'লোঁ তেল। এতিয়া ইয়াৰ পৰা আকৌ ওলাই যাওঁ। ৰ'ব, ফাৰ্ষ্ট হেলমেটটো পিন্ধি লওঁ। হেলমেট পিন্ধা হৈ গ'ল। এতিয়া ইয়াতে বহিলোঁ। কেকটো আছে আগত এইফালে। এতিয়া যাওঁ আৰু ইয়াৰ পৰা ওলাই চাই থাকক। এতিয়া ইয়াতে আহিলোঁ মেগাপ্লটত। বিকাশে গ'ল ইয়াতে ভিতৰত পাৰ্কিঙত গাড়ী থ'বৰ কাৰণে। এতিয়া ইয়াৰ পৰা মাৰ কাৰণে কিবা এটা লৈ লওঁ। ত' আগে ভিতৰতে চাই লওঁ কি লওঁ। আৰু গিফ্ট পেপাৰ এটা ল'ব লাগিব, মানে বস্তু এটা বনাম তাতে। সেইটো কাৰণে গিফ্ট পেপাৰ এটা ল'ব লাগিব। কি বনাম দেখাম বাৰু। চ' এইটো চাইডকে এতিয়া গিফ্টটো লৈ লওঁ ফাৰ্ষ্ট। ইফালে গিফ্ট চিফ্ট লৈ ল'লোঁ। এতিয়া গাড়ীটো ওলাই আছে বিকাশে। পাৰ্কিঙৰ ভিতৰত আহিছোঁ। এয়া আৰু হেলমেট নিপিন্ধাকৈতো অলপ সময় যাব নোৱাৰি, তাকে আৰু অলপ প্ৰব্লেম। এইফালে আমাৰ বিকাশ ওলাই আছে গাড়ী। এতিয়া ওলাই চিধা যাম, মানে দোকান সোমাম, গিফ্ট পেপাৰ এটা ল'ম। তাতে আৰু ইমান ভিডিঅ' নকৰোঁ। চিধা ঘৰত যাই একেবাৰে ভিডিঅ' ষ্টাৰ্ট কৰিম। চ' চাই থাকিব। এয়া ঘৰত আহিলোঁ। এয়া গিফ্ট পেপাৰ এইখন আনিছিলোঁ। এইফালে কাটি আছিলোঁ। এয়া এইখিনি কটা হ'ল। এইটো প্ৰায়তো গম পাইছে কি কৰি আছোঁ। এইটো মানে ডাঙৰ বেলুনত ভৰাই দিম, কাৰণ স্পাৰ্কলটো লাগাতকৈ বেছি সৰু হৈ যায়। এইটো মানে ইমান ভাল নালাগে। আৰু এইটো বস্তুটো ভাল লাগে।
সেই আৰু স্পাৰ্কেলটো গাত লাগি ধৰে, এইটো গাত লাগি নধৰে। চ' চাই লওক কি কৰোঁ। ফাইনেলি গাইজ ডেক'ৰেশ্যন হৈ গ'ল কমপ্লিট। এইফালে এইবিলাক বেলুন চেলুন লগাই দিলোঁ। একো বেলেগ কৰা নাই কাৰণ টাইম নাই। এতিয়া আকৌ মই মাক আনিব যাব লাগে। চ' এইটো কাৰণে বেলেগ এনেকুৱা একো কৰা নাই। এইফালে আৰু মই যে গিফ্ট পেপাৰৰ টুকুৰাবিলাক কাটি আছিলোঁ, সেইটোৰ কাৰণটো হৈছে এইবিলাক চাওক। স্পাৰ্কলটো বহুত বেছি সৰু হৈ যায়, এইটো কাৰণে মানে বতাহত উৰি যায় বা আৰু ইমান ভাল নালাগে আৰু গাত লাগি ধৰে। এইটো বস্তুটো কথা নাই, সেয়াই আৰু জব্দখানা কম দামত। এতিয়া চাওঁ আৰু কি কৰোঁ। প্ৰথমতে মাক লৈ আহোঁ, লৈ অহাৰ পিছত আজি কিজানি গালিহে খাম। মা এইবিলাক বস্তু এনেও মানে অলপ ভাল নাপায়। চাওঁ কি কৰে। চ' বাই বাই। এয়া ওলালোঁ তাৰ পৰা, এতিয়া যাওঁ চিধা মাক লৈ আহোঁ। লৈ অহাৰ পিছতে হ'ব আজি খেলা। মাহঁতৰ অফিচত আহি ৰখি আছোঁ, মানে মাহঁতৰ অফিচ ছুটি দিয়া নাই, ছুটি দিব আৰু অলপ লাহে লাহে। চ' তাৰ কাৰণে অলপ মই ৰখি আছোঁ। অহালৈকে আৰু প্ৰায় 10 মিনিটমান আছে ছুটি হ'ব। চ' তাকে ৰখি আছোঁ, চাওঁ। মইতো এইমাত্ৰ ফোন কৰি কৈছোঁ যে অলপ জল্দি অহা কথা, কি কৰে চাই লওঁ। আহি পাই গ'লোঁ ঘৰত। আছে এইফালে ঘৰত আহি পাই গ'লোঁ। এই ভিতৰত আছে। অ' মুনু সৰু সুৰা ছাৰপ্ৰাইজ পাই গ'ল এইফালে আৰু আহি আছে লাহে লাহে। চাই ধৰক এতিয়া অলপ যোগাৰখিনি কৰি লওঁ, কাৰণ সিহঁতে সিফালে এটা বেলেগ বস্তু যোগাৰ কৰি আছে, এইফালে মই কৰি আছোঁ। এইটো কি বস্তু দেখা আপোনালোকে গম পায়, মই নকওঁ। এইফালে আৰু নহ'লে আমাৰ এইফালে গম পাই যাওঁ ন। চ' চাই থাকক ছাৰপ্ৰাইজটো যোনটো কৰিছিলোঁ। এইফালে ৰেডি হৈ আছে ইয়া, এইফালে মা আকৌ আহিছে। নাইবি সিফালে এইফালে ৰেডি হৈ আছে দেখাই আছোঁ। এইফালে এইবিলাক ৰেডি হৈ আছে লাহে লাহে। চ' বলক চাই থাকক ভিডিঅ'টো। মই এইফালে অলপ ৰেডি কৰোঁ, ৰ'ব। চাওঁ এইফালে অলপ ৰেডি কৰি লওঁ। এইফালে মাৰ বাৰ্থডে অমেন, গালো নহয় অমেন। এইফালে কেক চেক কাটা বন্ধ দে। এইফালে চব কেক চেক কাটা কমপ্লিট। এতিয়া এইখিনি ছাৰপ্ৰাইজ, এইখিনি ছাৰপ্ৰাইজ কেক। এতিয়া ফাৰ্ষ্ট অলপ আছে, ত' সেইখিনি আৰু এটা ছাৰপ্ৰাইজ আছে আৰু সৰু সুৰা এইটো। এতিয়া ফাৰ্ষ্ট মানে এতিয়া এবাৰ যায়, হয়তো মই ভেলাঘৰটো দেখা নাই আজি দেখাওক। নেক্সট ভিডিঅ'ত দেখা পাই থাকিব এইফালে গিফ্ট আৰু নেক্সট ভিডিঅ'ত ভেলাঘৰ ব্লগ দি আছোঁ। এতিয়া নিদিওঁ এইটো ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'তে। তেতিয়ালৈ বাই বাই, জয় আই অসম।